নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। ল'ৰা আৰু মই গৈ আছোঁ নগাঁৱৰ পৰা স্কুটি এখন আজি আনিবলৈ। ভিডিঅ'টো কালিৰে হয় বাৰু, মই মানে এডিট কৰা নাছিলোঁ, তাকে আজি এডিট কৰি আপোনালোকৰ ওচৰত ভাবিলোঁ দিওঁ। এতিয়া আমি গৈ পালোঁ, এয়া আমাক কফি খাবলৈ দিলে ফাৰ্ষ্টে গৈ, তাৰ পাছতে গাড়ীখন ধুবলৈ নিলোঁ। তাৰপাছত আমি ভিতৰত যিমানবিলাক কাগজ পাতিৰ কাম আছিল চব কমপ্লিট কৰাৰ পাছত বাহিৰতে ফটো তুলিবলৈ দিয়া হ'ল। তাৰপাছত আমি ফটো চটো তুলি তাৰপাছতে মিনি গিফ্ট এটা দিছে, গিফ্ট দিছে, অফাৰত আছিল, তাকে অ'পেন কৰোঁ, আপোনালোকেও চাওক। মোতকৈ মোৰ ল'ৰাহে বেছি এক্সাইটেড হৈ আছে, কি আহিছে চাবলৈ। খোলা নাছিলোঁ যে, দেৰি হ'ল বোলো ঘৰতে গৈ খুলিমগৈ। এইটো কেচিনো ক'ত বিচাৰি ফুৰিম, তাতেই কাম চলাই দিছোঁ। গাইছ ভুল নধৰিব আৰু। মই এনেও ভাবিয়ে আছিলোঁ যেন এয়াৰফোন এডাল ল'ম বাট ল'ম ভাবি থাকোঁতে এতিয়া স্কুটিখন ল'ব যাওঁতে এটা ফ্ৰী পালোঁ যেতিয়া, তাতকৈ আৰু কিনো ভাল হ'ব পাৰে হয়নে? নইচৰ আহিছিল, এয়াৰফোনটো মোৰ খুব পচন্দ হৈছে। বাৰু আজিলৈ ধন্যবাদ, আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ লগ পাম। বাই বাই।